আৰম্ভণিতে আপোনালোকক দিব বিচাৰিছো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ শেহতীয়া খবৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি হৈছে বুলি জানিব পৰা গৈছে বৰ্তমান জিএমচিএইচৰ মেকানিক্যাল ভেন্টিলেশনত ৰখা হৈছে তৰুণ গগৈক প্ৰতি মুহূৰ্ততে স্বাস্থ্যৰ অৱনতি ঘটিছে তৰুণ গগৈৰ জিএমচিএইচত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীজন ততাতৈয়াকৈ তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ জিএমচিএইচত আজি উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সকলো অংগই বিকল হৈ পৰিছে বুলি স্বাস্থ্যমন্ত্ৰীজনে সংবাদ মাধ্যমক জানিবলৈ দিছে আৰু অহা ৪৮ ঘণ্টা তৰুণ গগৈৰ বাবে খুবেই সংকটপূৰ্ণ হ'ব বুলি ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীজনে যোৱা ২৬ আগষ্টত তৰুণ গগৈৰ শৰীৰত ধৰা পৰিছিল কোভিড-19 আৰু কৰোনা আক্ৰান্ত হোৱাৰ লগে লগে তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল আৰু কোভিড নেগেটিভ হোৱাৰ পাছতো তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা নাছিল তেওঁৰ যথেষ্ট স্বাস্থ্যৰ অৱনতি হৈছিল সেই সময়ছোৱাটো আৰু দুমাহ ধৰি যাৰ বাবে তেওঁ জিএমচিএইচতে চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছিল ২৬ অক্টোবৰত জিএমচিএইচৰ পৰা তৰুণ গগৈক ৰিলিজ দিয়া হৈছিল কিন্তু চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ কিছুদিন পিছতে পুনৰ তেওঁৰ ৩০ অক্টোবৰত স্বাস্থ্যৰ অৱনতি ঘটে যাৰ বাবে পুনৰ তেওঁক জিএমচিএইচত ভৰ্তি কৰোৱা হয় আৰু ৩০ অক্টোবৰৰ পৰা জিএমচিএইচত চিকিৎসাধীন হৈ থকা তৰুণ গগৈৰ যোৱা বুধবাৰে স্বাস্থ্যৰ কিছু অৱনতি ঘটিছিল বুধবাৰৰ নিশাৰ পৰা সামান্য তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছিল যদিও পুনৰ আজি পুৱাৰ পৰা তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ অৱনতি ঘটিছে সম্প্ৰতি এইমছৰ বিশেষজ্ঞৰ পৰামৰ্শমতে চলি আছে তৰুণ গগৈৰ চিকিৎসা ঘনে ঘনে প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লৈছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিতৃৰ খবৰ ল'বলৈ জিএমচিএইচত উপস্থিত হৈছে সাংসদ গৌৰৱ গগৈও মুখ্য সচিব জিষ্ণু বৰুৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত উপস্থিত হৈছে তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'বলৈ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈছে ইজনৰ পিছত সিজনকৈ কেইবাজনো কংগ্ৰেছী নেতাৰে ভৰি পৰিছে জিএমচিএইচ দেওবাৰে পুৱা 10 বজাত তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত জিএমচিএইচৰ অধীক্ষকে সংবাদমেল সম্বোধন কৰিব আৰু তাতে সকলো কথা জনোৱা হ'ব কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ স্বাস্থ্যৰ বৰ্তমান যথেষ্ট অৱনতি হৈছে বুলি জানিব পৰা গৈছে যথেষ্ট তেওঁ সংকটজনক বৰ্তমান জিএমচিএইচৰ মেকানিক্যাল ভেন্টিলেশনত তেওঁক ৰখা হৈছে আৰু তেওঁৰ ইতিমধ্যে শৰীৰৰ বহু অংগ বিকল হৈছে বুলি জিএমচিএইচত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংবাদ মাধ্যমক জানিবলৈ দিছে আৰু অহা ৪৮ ঘণ্টাত তেওঁৰ বাবে অত্যন্ত সংকটপূৰ্ণ হ'ব বুলিও মন্ত্ৰীজনে ঘোষণা কৰিছে আৰু এতিয়া ৰাজ্যৰ সৰ্বত্ৰ দেখা গৈছে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰিছে সকলোৱে ৰাজ্যৰ অন্যতম জনপ্ৰিয় এজন নেতা তেওঁৰ এই অসুস্থতাত সকলো ম্ৰিয়মান সকলো শংকিত আৰু সকলোৱে তেওঁৰ এতিয়া স্বাস্থ্যৰ উন্নতি হোৱাৰ আশা কৰিছে সকলোৱে প্ৰাৰ্থনা কৰিছে নেদেখাজনক তৰুণ গগৈ পুনৰ সুস্থ হৈ উঠক তেওঁৰ আশু আৰোগ্য কামনা কৰিছে সকলোৱে জিএমচিএইচৰ পৰা আমি শেহতীয়া খবৰখিনি ল'ম পোনপটীয়াকৈ এই মুহূৰ্তত যাম আমাৰ সাংবাদিকে প্ৰতিটো খবৰ লৈ আছে জিএমচিএইচৰ পৰা দীপাংকৰ দাস আছে এই মুহূৰ্তত দীপাংকৰ কি খবৰ আছে তৰুণ গগৈৰ স্বাস্থ্য সন্দৰ্ভত ডাঙৰ খবৰটো ডিৱাই থিচিছ পাবৰ দৰ্শকসকলক জনাইছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অতিকৈ অৱনতি ঘটিছে আৰু এই মুহূৰ্তত জিতু তালুকদাৰ আৰু মই গুৱাহাটী মহানগৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত আছোঁ আৰু এই মুহূৰ্ততো দেখিবলৈ পোৱা গৈছে যে অসংখ্য কংগ্ৰেছ কৰ্মী লগতে অসংখ্য মুখ্যমন্ত্ৰীগৰাকীৰ গুণমুগ্ধ বৰ্তমান আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু যিহেতু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিৱাই থিচিছ পাবৰ এক সাক্ষাৎকাৰত তেওঁ জনাইছে যে এই মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা অতিকৈ গুৰুতৰ আৰু এই মুহূৰ্তত তেওঁক ভেন্টিলেশ্যনত ৰখা হৈছে গতিকে শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হোৱা ৮৭ বছৰীয়া তৰুণ গগৈৰ অৱস্থা অতিকৈ সংকটজনক আৰু এই মুহূৰ্তত প্ৰতিজন লোকে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে আৰু এই মুহূৰ্তলৈকে বৰ্তমানো আইচিউৰ পিতৃৰ কাষত আছে পুত্ৰ কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈ নগাঁও সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ ইতিমধ্যে প্ৰদ্যুৎ বৰদলৈ আহিছে তাৰ লগে লগে ডিজিপি ভাস্কৰ জ্যোতি মহন্ত আইন শৃংখলাৰ ডিজিপি জিপি সিং লগতে
আটাইকেইগৰাকী লোক বৰ্তমানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ খবৰ লোৱাত বৰ্তমান ব্যস্ত হৈ আছে আৰু আমি GMCHৰ ছুপাৰিণ্টেণ্ডেণ্টগৰাকীৰ সৈতে আমি কথা পাতিছিলোঁ তেওঁ ইতিমধ্যে জনাইছে যে বৰ্তমান তেওঁক ভেণ্টিলেশ্যনত ৰখা হৈছে আৰু প্ৰতিটো মুহূৰ্তত তেওঁক এটা চিকিৎসকৰ দলে উন্নত চিকিৎসাৰ বাবে বৰ্তমান চেষ্টা চলাই আছে আৰু স্বাস্থ্যমন্ত্ৰীগৰাকী এটা কথা তেওঁ জনাইছিল যে বিগত 48ৰ পৰা 72 ঘণ্টা অতিকৈ প্ৰয়োজন কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে তেওঁ মানুহ চিনি পোৱাত বৰ্তমান এক সমস্যাত ভুগিছে কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো লোককে বৰ্তমান চিনি পাবলৈ সক্ষম হোৱা নাই কিয়নো তেওঁ বৰ্তমান ভেণ্টিলেশ্যনত বৰ্তমান তেওঁক চিকিৎসা চলাই থকা হৈছে আৰু এটা কথা মই পুনৰবাৰ উল্লেখ কৰোঁ যে 26 আগষ্টত তেওঁ কৰোণা পজিটিভ হৈছিল আৰু তাৰপিছত দুমাহ তেওঁ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত তেওঁক ৰখা হৈছিলে সিদিনাখন বিজয়া দশমী আছিলে 26 অক্টোবৰ সিদিনাখন তেখেতক এই হস্পিটেলৰ পৰা ৰিলিজ দিয়া হৈছিল আৰু তাৰপিছত তেওঁক মাত্ৰ 4 দিন তেওঁ ঘৰত থকাৰ পিছতে তেওঁ পুনৰ শ্বাস প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছিল আৰু 30 অক্টোবৰত তেওঁক পুনৰ GMCHত ভৰ্তি কৰা হৈছে আৰু বিগত 24টা দিন ধৰি তেওঁ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ ভৰ্তি হৈ আছে বৰ্তমান ভেণ্টিলেশ্যনত ৰখা হৈছে কিয়নো প্ৰথমৰ অৱস্থাৰ পৰাই তেখেতক ICUত ৰখা হৈছিল ছেমি আইচিউৰ পৰা তেওঁক ICU তাৰপিছত পুনৰবাৰ তেওঁ বৰ্তমান ভেণ্টিলেশ্যনত ৰখা হৈছে গতিকে আমি প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দৰ্শকসকলক জনাই যাম যিটো তালুকদাৰে বৰ্তমান ইয়াতে পৰিৱেশসমূহ দেখুৱাব যে প্ৰতিজন গুণমুগ্ধ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ গুণমুগ্ধ লগতে কংগ্ৰেছৰ নেতা কৰ্মী তাৰ লগে লগে মঙলদৈ লোকসভা সমষ্টিৰ পূৰ্বৰ সাংসদ ৰমেন কলিতা বৰ্তমান ইয়াত আহি উপস্থিত হৈছে প্ৰাক্তন স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা বুজ লৈছে গতিকে এই মুহূৰ্তত আমিও তেখেতৰ আশু আৰোগ্য কামনা কৰিছোঁ প্ৰতিজন লোকে এই মুহূৰ্তত তেখেতৰ উন্নত চিকিৎসাৰ বাবে সুস্থ হৈ উঠাৰ বৰ্তমান তেওঁলোকে প্ৰাৰ্থনা কৰিছে গতিকে খবৰসমূহ আমি দৰ্শকসকলক জনাই যাম কিন্তু বিগত কোভিড পজিটিভ হোৱাৰ পিছত দুমাহ তেওঁ হস্পিটেলত ভৰ্তি হৈ আছিল আৰু তাৰপিছত তেওঁ ঘৰলৈ যাবলৈ দিয়া হৈছিলে চিকিৎসকৰ দলে তাৰপিছত তেওঁ পুনৰবাৰ যোৱা 24টা দিন ধৰি হস্পিটেলত ভৰ্তি হৈ আছে আৰু এই মুহূৰ্তত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে তেওঁৰ অৱস্থা ক্ৰিটিকেল বুলি কৈছে আৰু ক্ৰিটিকেল শব্দটো ইতিমধ্যে তেওঁ জনাইছে যে বিগত 48 আৰু 72 ঘণ্টাত তেওঁ পৰ্যবেক্ষণত ৰখা হ'ব তাৰপিছত চিকিৎসকৰ দলে পুনৰবাৰ জনাব আৰু ৰাতিপুৱা কাইলৈ 10 বজাত GMCHৰ ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে প্ৰেছ ব্ৰিফিং কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা ইতিমধ্যে জনাব বুলি ইতিমধ্যে তেওঁ জনাইছে হয় দীপাংকৰ আপোনাক ধন্যবাদ জনাইছোঁ শেহতীয়া কথাখিনি জনোৱাৰ বাবে